হেল্ল' এভৰিৱান, মই অংকিতাই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু AK ক্ৰিয়েশ্যনছত পুনৰবাৰ স্বাগতম জনাইছোঁ। আন এটি নতুন টেষ্টি ৰেচিপি লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ চুকা শাকৰ মিঠা ৰেচিপি এটা। এই ৰেচিপিটো আমি চুকা শাকৰ টক বা অম্বল বুলি ক'ব পাৰোঁ। চুকা শাকৰ টক খাবলৈ বহুত বেছি টেষ্টি হয়। চুকা শাকৰ টক আমি সহজতে কম সময়ৰ ভিতৰতে বনাই ৰেডি কৰিব পাৰোঁ আৰু এয়া বনাবলৈ আমাক বহুত বেছি সামগ্ৰীৰো প্ৰয়োজন নহয়। গতিকে আহকচোন আজি আমি চুকা শাকৰ টক বনাবলৈ আৰম্ভ কৰোঁ আৰু এয়া বনাবলৈ আমাকনো কি লাগিব চাওঁচোন আহক। চুকা শাকৰ টক বনাবলৈ প্ৰথমতে আমাক লাগিব চুকা শাক। ইয়াত মই ৩-৪ মুঠিমান চুকা শাক লৈ লৈছোঁ। এতিয়া চুকা শাকখিনি ভালকৈ ধুই লৈ সৰুকৈ কাটি ল'ম। ৰন্ধাৰ পিছত শাকৰ পৰিমাণটো কমি যায়, সেইবাবে শাকৰ পৰিমাণটো প্ৰয়োজন অনুসৰি লৈ ল'ব। চুকা শাকখিনি মই এতিয়া ভালকৈ ধুই লৈ সৰুকৈ কাটি লৈছোঁ। শাকখিনি আপুনি এনেকৈ সৰুকৈও কাটিব পাৰে অথবা অলপ ডাঙৰকৈও ৰাখিব পাৰে। তাৰ পাছত আমাক লাগিব 2টা শুকান জলকীয়া, 2 খিলা তেজপাত আৰু 2টা কেঁচা জলকীয়া। প্ৰথমতে মই গৰম কেৰাহীত অলপ মিঠাতেল দি দিছোঁ। তেলৰ পৰিমাণটো কমকৈ দিছোঁ। শাকৰ টক বনাবলৈ আমাক বহুত বেছি তেলৰ প্ৰয়োজন নহয়। এতিয়া মিডিয়াম ফ্লেমত ৰাখি তেলখিনি অলপ সময় গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে, গতিকে এতিয়া আমি ইয়াত দিব লাগিব শুকান জলকীয়া, কেঁচা জলকীয়া আৰু তেজপাত। শুকান জলকীয়া আৰু কেঁচা জলকীয়া কেইটা মই মাজেৰে ফালি দিছোঁ। এইখিনি এতিয়া অলপ সময় ভাজি ল'ম। আৰু ইয়াত মই দিছোঁ সৰু চামুচেৰে এচামুচ পাঁচফোৰণ আৰু সৰু চামুচেৰে এচামুচ ক'লা সৰিয়হ। সৰিয়হ ইয়াত অপশ্যনেল হয়, আপুনি দিব নিবিচাৰিলে নিদিলেও কথা নাই। এইখিনি মই ফোৰণত দিছোঁ, তেতিয়া খাই ভাল লাগে। অলপ সময় এইখিনি ভাজি লোৱাৰ পিছত এতিয়া ইয়াত আমি দিব লাগিব আগতীয়াকৈ কাটি থৈ দিয়া চুকা শাকখিনি। গোটেইখিনি চুকা শাক মই তেলত দি দিছোঁ। শাকখিনি দি পেলাই অলপ লৰাই দিছোঁ। এতিয়া আমি জুইটো ল' টু মিডিয়াম ফ্লেমত ৰাখি অলপ সময় ভাজিব লাগিব। তাৰ পাছত এতিয়া আমি দিব লাগিব এচামুচ হালধি গুড়ি আৰু এচামুচ নিমখ। হালধি গুড়ি আৰু নিমখখিনি দি পেলাইও আকৌ এবাৰ লৰাই দিব লাগিব। গোটেইখিনি মিহলি কৰি লৈ এনেকৈ একেৰাহে অলপ সময় ভাজি ল'ম। অলপ সময় ভজাৰ পিছত এতিয়া ল' টু মিডিয়াম ফ্লেমতে ৰাখি ঢাকন দি অলপ সময় হ'বলৈ দিম। তাৰ পাছত আমাক লাগিব 1 কাপ গুড়। যিহেতুকে মই 4 মুঠি চুকা শাক লৈছোঁ, সেইবাবে 1 কাপ গুড় লৈছোঁ। গুড়ৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি কম বেছি কৰিব পাৰে। অলপ সময় ঢাকন দি সিজিবলৈ দিয়াৰ পিছত এয়া দেখিছে ধুনীয়াকৈ সিজি গৈছে আৰু অলপ পানী ওলাইছে শাকৰ পৰা। আকৌ এবাৰ মই লৰাই দিছোঁ। এতিয়া ইয়াত আমি গুড়খিনি দিব লাগিব। 1 কাপৰ জোখত গুড় দিছোঁ। গুড়ৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি কম বা বেছিকৈ দিব পাৰে। আৰু গুড়ৰ সলনি আপুনি চেনিও দিব পাৰে, কিন্তু গুড় দিলে খাই বেছি ভাল লাগে। যিহেতুকে চুকা শাক অলপ টেঙা হয়, সেইবাবে চুকা শাক এনেকৈ গুড় দি অলপ টেঙা মিঠাকৈ টক বনাই খাই বহুত ভাল লাগে। এই ৰেচিপিটো বহুত বেছি টেষ্টি হয় আৰু মোৰ খুবেই প্ৰিয়। গুড়খিনি দি পেলাই অলপ লৰাই দিয়াৰ পিছত এতিয়া ইয়াত আমি দিব লাগিব এগিলাচ পানী। পানীৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি কম বা বেছিকৈ দিব পাৰে। মই অলপ থপথপীয়া জোল কৰিব বিচাৰিছোঁ আৰু পৰিমাণটো অলপ বেছিকৈ বনাব বিচাৰিছোঁ, সেইবাবে পানীৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। আপুনি কমকৈও দিব পাৰে। এতিয়া ঢাকন দি এইখিনি উতল আহিবলৈ থৈ দিম। অলপ সময় ঢাকন দি থৈ দিয়াৰ পিছত আপুনি দেখিছে ধুনীয়াকৈ উতল আহিছে আৰু গুড়খিনিও গলি গৈছে ধুনীয়াকৈ। এতিয়া পানীখিনি আৰু অলপ শুকাই যাবলৈ মই ঢাকন দি আৰু অলপ সময় হ'বলৈ দিম। 5-10 মিনিটমান এনেকৈ হ'বলৈ দিয়াৰ পিছত আপুনি দেখিছে এতিয়া পানীখিনি অলপ শুকাই গৈছে। গতিকে এতিয়া আমাৰ চুকা শাকৰ টক ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু জোলখিনি আৰু অলপ গাঢ়া হ'বলৈ মই এইখিনি 10 মিনিটলৈ এনেকৈ ঢাকি থৈ দিম। এনেকৈ যদি আপুনি চুকা শাকৰ টক বনাই খোৱা নাই, তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই ট্ৰাই কৰিব। আপুনি বহুত বেছি ভাল পাব আৰু বনাই খাই কেনেকুৱা পায় আপোনাৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 10 মিনিটমান পিছত এতিয়া চুকা শাকৰ টকখিনি আমাৰ ছাৰ্ভ কৰিবলৈ ৰেডি হৈ গৈছে। গতিকে এতিয়া মই বাতি এটাত টকখিনি উলিয়াই লৈছোঁ। আশা কৰিছোঁ আপুনি এই ৰেচিপিটো ভাল পাইছে আৰু ভিডিঅ'টো চাইও ভাল পাইছে। কেনেকুৱা পালে মোক নিশ্চয় জনাব। এতিয়া আমাৰ গৰম গৰম টেষ্টি চুকা শাকৰ টক পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে।
এয়া আপুনি ভাতৰ লগত বা ৰুটিৰ লগত গৰমে গৰমে পৰিৱেশন কৰক আৰু এনজয় কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ' লৈ। তেতিয়ালৈকে সুস্থ থাকক, সুখত থাকক। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব, সকলোলৈকে শ্বেয়াৰ কৰিব আৰু নতুন নতুন ৰেচিপিৰ বাবে AK ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।